যদি আপুনি ইউটিউব চেনেলটো কিবা কাৰণত ডিলিট কৰিব খোজে তেনেহ'লে কেনেকৈ ডিলিট কৰিব আমি A to Z শিকাই দিম আপোনাক। প্ৰথমে আপুনি ক্ৰমটো অপেন কৰি ল'ব। লোৱাৰ পিছত ওপৰত দিয়া 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত ওপৰত নিউ টেব বুলি আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত ইউটিউবটো অপেন কৰি ল'ব। ইউটিউবটো অপেন কৰি লোৱাৰ পিছত আপুনি কৰ্নাৰত দেখিব আপোনাৰ লগো দিয়া আছে তাতে ক্লিক কৰিব। লগত ক্লিক কৰাৰ পিছত তলত সেটিংছ ইয়াত ক্লিক কৰিব। সেটিংছত ক্লিক কৰাৰ পিছত ইয়াত এডভান্স সেটিং আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডিলিট চেনেল ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি পাছৱৰ্ড দি আপোনাৰ কিটো খুলি ল'ব। খুলি লোৱাৰ পিছত ইয়াত লিখা আছে I want to permanently delete my content ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দুটা ৰাইট চিন মাৰি দিব। মাৰাৰ পিছত ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰত এইটো কপি কৰি ইয়াত পেষ্ট কৰি দিব। ইয়াৰ পিছত ইয়াত ক্লিক কৰিব delete my content। আপোনাৰ ইউটিউব চেনেলটো সম্পূৰ্ণৰূপে ডিলিট হৈ গৈছে। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ।